Hi everyone, good morning. মোৰ চেনেল তৃষ্ণা চিনি ব্লগলৈ মই তৃষ্ণা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে শুক্ৰবাৰ বৰ্তমান মই হোষ্টেলতে আছো কাৰণ আমাৰ গ্ৰুপ ওয়াইজ মেডিকেল ডিউটি চলি আছে আমি এই গ্ৰুপৰ হেকাৰণে এতিয়া বেলেগ এটা গ্ৰুপৰ চলি আছে তো আমি ৰুমতে আছো কেটামান কিছুদিন হল ব্লগ দিব পৰা নাই কাৰণ বৰ্তমান project assignment অলপ বেছি হেডেক পৰিছে তাৰ কাৰণে মই সময় পোৱা নাছিলো কিন্তু আজি ভাবিলো ব্লগ এটা বনাও তো এতিয়া 10টা বাজিলে মই গা চা ধুই একদম ফ্ৰেছ হৈছো সো ভাবিলো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰো দিনটো দেখুৱাব ট্ৰাই কৰিম তো আপোনালোকে চাই যেহেতু কোভিডৰ কাৰণে এতিয়া বৰ্তমান পাৰ্লাৰ যাব দিগদাৰ হৈ আছে আৰু মোৰ থ্ৰেডিং কৰিবলগীয়া হৈ গৈছে সো এতিয়া সাইমাই মোক থ্ৰেডিং কৰি দিব কাৰণ তাই পাৰে নিজে সো মই ভাবিছো আপোনালোকক আজি দেখুৱাও আৰু মই অলপ স্কিন কেয়াৰ মেবি কৰিম ভাবিছো কিন্তু নাজানো যেটো গৰম পৰিছে পিছত মন নাযাবও পাৰে কিন্তু ট্ৰাই কৰিম কৰিবলৈ আমি এটা বটা খাই আছো মোক থ্ৰেডিং কৰি দিয়াই নাই ইমান ধুনীয়া বটা বলিছে সো অলপ দেৰিকে দিব বোলে আগতে বটাতে এনজয় কৰি লওঁ পুৰা এতিয়া ভাবিছো যে আমি এটো বটাহ লৈ লৈ ফটো উঠিম কাৰণ আমাৰ আৰ্টিফিশিয়াল বটা দিব পৰা একো নাই ড্ৰায়াৰো নাই ইভেন আমাৰ সো আজি নেচাৰেলি বটা দিছে অলপ চুলি তুলি উৰিব তো পিকচাৰটো ভাল আহিব ভাবিছো আমি ফটো উঠো এটো আৰু বটা খা খাই এটো পগলা হল বান্দৰ নিচা তাই গ্ৰিলত উঠিব ট্ৰাই কৰি আছে বটা এনজয় কৰি নাজানে এতিয়া সাগে গ্ৰিলৰ মাজেদি পাৰ হৈ যাব তাই এনেকুৱা লাগিছে তাই দেখি পেলাই মই ফিল কৰিছো এ গুটে তিতিলে আমি ওপৰলৈ যাওঁ এতিয়া ইয়াতে যদি এটা ৰোমেণ্টিক চিনৰ শ্বুটিং হ'ল হয় কি মজা হ'ল হয় নাই নেচাৰেলি হাৱা থাকিলে এনেকে উৰি থাকিলে হয় চুলি তুলি আমি আছো কিন্তু মানুহটোৰে অভাৱ আমি দুটাই ৰোমাঞ্চ কৰিব পাৰা একো ডাঙৰ কথা নহয় গোটেই টিকিলে চা আৰে বুঢ়ী মানুহ এজনী আহি আছে লাঠিডাল লৈ কাক মাৰিবি তই বুঢ়া হ'ল পাগল হলে ওলাই যা এক চাচোন ওলাই যাব এতিয়া আচ্ছা হাওয়া খাব পায় সত্যি সত্যি আৰু যদি আধাতে গৈ পেলাই নিজে আমি তিতিবলৈ ওপৰত যাম আমি ওপৰত যাম এতিয়া তিতিবলৈ কেইটামানে তিতি আছে আমি এইটো ভিডিঅ' পালে মায়ে মোক মাৰি তাই বোলে বৰষুণ পৰিছে আমাৰ বহু দিনৰ পৰা আচলতে প্লেন আছিলে বৰষুণত তিতিম এদিন বেমাৰ হ'লেও তিতিম প্লেনটো ছাকচেছ হ'ল আৰু এইটো ভিডিঅ' দেখি মায়ে মোক ধামাকা গালি দিব গোটেইকেইটা মাকৰ পৰা আমি গালি খাম তথাপিতো আজি ভিজিলে ভাল লাগিলে আৰু এতিয়া যাওঁ হৈ গ'ল আৰু ভিজিলি আৰু অকণমান ভিজিলোঁ কিন্তু মই এতিয়া কেমেৰাটো অফ কৰোঁ কাৰণ মোবাইলটো মোৰ বেয়া হ'ব ভিজি গৈছে পুৰা তো আমি ৰুম পালোহি কাৰণ মালিক আহি গ'ল আৰু এনেকুৱা গালি গৈ পেলাই গালি দিলে কি কৰি আছে গালি নহয় একচুৱেলি কৈছেগে কি কৰি আছে ৰুমত যোৱা বেমাৰ হ'ব তো আমি উপায় নাই আহি গ'লো হ'লেও বাৰু বহুতখিনি এনজয় কৰিলোঁ আৰু এতিয়া গাটো ধুই দিওঁগৈ নহ'লে পুৰা ৰাতিলৈ জ্বৰ উঠি যাব আমাৰ এতিয়া ভিজাই অহা চিৰি মচি আছে আমাৰ এই অৱস্থা নহ'লে কোনোবা মানুহ মৰি যাব পাৰে আজি ইভিনিং আমি মেমৰ পৰা গালি খাবও পাৰোঁ খালি আৰু উপায় নাই আৰু খাম আৰু হে গাইজ গুড ইভিনিং চ' মই এতিয়া জাষ্ট উঠিলোঁ তেতিয়া গা চা ধুই শুই দিছিলোঁ কাৰণ ভাগৰ লাগিলে এনজয় কৰোঁতে বেছিকৈ ভাগৰ লাগিলে চ' শুই দিলোঁ আৰু উঠিলোঁ অলপ আগতে বেছি সময় হোৱা নাই 3 মিনিটমান হৈছে
ভাবিছোঁ অলপ ওপৰলৈ গৈ আহোঁ, কাৰণ মোৰ এটা বেয়া স্বভাৱ আছে। আচলতে শুই উঠি মই দিনৰ অলপ পোহৰ দেখি নাপালে মোৰ একদম মূৰটো ভাল নালাগে, বহুত কিবা বেয়া অশান্তি লাগি থাকে। তো সেইকাৰণে মই সদায় আবেলি অলপ ওপৰলৈ যাওঁ আৰু লগতে অলপ এক্সাৰচাইজো কৰি আহোঁ। তো তাকেই ভাবিছোঁ আৰু এতিয়া যাওঁ, কিন্তু মোৰ মোবাইলত চাৰ্জ নাই, সেইকাৰণে মই মোবাইল নিব নোৱাৰিম আৰু বাকী তাৰ ওপৰত এক্সাৰচাইজ কৰিলে মই আপোনালোকক দেখুৱাব নোৱাৰিম, কিন্তু আহি মই আপোনালোকক আকৌ লগ পাম। হাই এভৰিৱান, গুড মৰ্ণিং। চ' কালি আৰু মোৰ স্কিন কেয়াৰ কৰা নহ'ল, মই আপোনালোকক কৈছিলোঁ নোৱাৰিবও পাৰোঁ। আৰু আজি মৰ্ণিং উঠিলোঁ, আজি 4টাতে উঠিছোঁ, কিন্তু কিবা কিবি কাম আছিলে, চ' ব্লগ বনোৱা নাছিলোঁ। আৰু এতিয়া অলপ দোকানলৈ যাব ওলাইছোঁ, কিবা কিবি কিনিব আছে। আৰু লগতে এজনীয়ে মোক এয়া কৰিও দিয়া নাই, আহি পেলাই বহুত কাম আছে আজি। চ' ভাবিলোঁ যে গৈ আহোঁ জল্দি আহি উঠি আপোনালোকক। তো জাষ্ট আহি পালোঁ আৰু এইটোতো দেখিছে, এতিয়া আমি আইচক্ৰীম পাৰ্টি কৰিম। এফালে খকুৱা দুটা আৰম্ভ কৰিলে খাবলৈ। আইচক্ৰীম খাব নাজানে, ময়ো খাই লওঁ এইটো, নহ'লে গেলি যাবগে। কেলে তই খাই আছি মূৰটোৰ পৰা ভাগ ল'বলৈ নিদিওঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. So finally মোক মহাৰাণীয়ে কৰি দিলে, কেনেকুৱা হৈছে জনাব। মোৰ বাৰু ইমান এটা নাই, তথাপিতো কৰোঁ বাছ চব। আৰু কালিতো স্কিন কেয়াৰ কৰা নহ'ল, আৰু আজি কৰিব খুজিছোঁ অকণমান, বেছি নকৰোঁ, জাষ্ট এইটো মাস্ক লগাম। ভয় লাগিছে লগাবলৈ, কাৰণ বহুত দুখ পায়। মই এদিনেই লগাইছিলোঁ, নাজানো মোৰ নাকটোত কিবা খহটা লাগিছে, সেইকাৰণে লগাই চাওঁ বুলি ভাবিছোঁ। এৰাওঁতেহে গম পাম মই কিমান দুখ পাওঁ। এদিন লগা সেইকাৰণে মই লগোৱা নাছিলোঁ, আচলতে বহুত দুখ পায়। তথাপিতো আজি লগাই চাওঁ, সাহস কৰিছোঁ আজি লগাবলৈ। দুদিন লাগিলে চেছ আৰু মই। কেনেকুৱা দেখিছে মোক, একদম ভূতৰ নিচিনা দেখিছেনে? এৰাওঁতে মোৰ হাহাকাৰ যাব যায় ন। এই মোৰ যে নাকত যে খহটা হৈছে কিবা, আই ডন্ট ন', কি ভালকৈ গম নাপাওঁ। এই কিবা কিবি যে কি বুলি ক'ম, নামটোৱে পাহৰিলোঁ। এই যে বগা কিবা উঠি আহে এনেকৈ, য়েছ সেইটো হৈছে, এইটো বোলে গুচি যায়। মোৰ লগৰ হৈ গ'ল আৰু এতিয়া পুৰা শুকাবলৈ দিম, আৰু তাৰপিছত নাজানো কি গতি হয় মোৰ। 20 মিনিটৰ মূৰত শুকাই গ'ল, আৰু এতিয়া মই এৰাবলৈ ট্ৰাই কৰোঁ। বহুত দুখ পায়, বহুত পানী ধৰে। আয়ো চিঙিয়ে গ'ল। কেনেকৈ এৰাম মই? বিউটিফুল হ'ব লাগিব এইবিলাক অৱস্থা মোৰ। আজি পৰা নলগা আৰু, আজি পৰা নলগা দেই, মই মৰি গ'লো। কি দুখ পায় অ'। আহিছা ভাই, মইহে গম পাইছোঁ আৰু মোৰ কি গতি হৈছে। বগা হৈ গৈছেনে ভাই? চ' মই ফেচটো ধুই আহিলোঁ কিবাকৈ, বহুত কষ্ট পালোঁ, আৰু আজিৰ পিছত মই নলগাওঁ। ইমানেই দুখ পাইছোঁ বাপৰে, ক'ব নোৱাৰি, বহুত বেছি দুখ পাইছোঁ। লগাই চালোঁ বাৰু, বগা হৈছোঁনে বাৰু? মইতো নিজকে বহুত বগা দেখিছোঁ, আপোনালোকে জনাব মোক সঁচাকৈ বগা হৈছোঁ নে নাই। আৰু আজি ভিডিঅ'টো মই ইমান এটা সামৰিব লৈছোঁ, কাৰণ অলৰেডি বহুখিনি দীঘলীয়া হৈছে। আৰু এতিয়া ভাত খাওঁ, আৰু পিছত ভিডিঅ' কৰা নহ'ব, কাৰণ কিবা কিবি লিখা কাম আছে মোৰ। চ' ইয়াতে মই শেষ কৰিব ওলাইছোঁ, আৰু পুনৰ এতিয়া নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিম। আৰু আজি ভিডিঅ'টো যদি চাই ভাল পালে, দেন লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।